ৰাইজ আকৌ এবাৰ নতুন আপোনালোকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হয় দুলীয়াজান ৰাস মহোৎসৱৰ দ্বিতীয়টো নিশা। আজি হ'ব কালীয় দমনৰ পৰা শংখবধৰলৈকে। গতিকে আমাৰ লগতে জড়িত থাকি ভিডিঅ'টো শেষলৈকে চাই গোটেইখিনি উপভোগ কৰোঁ। যিমান পাৰোঁ দেখাম আৰু কি দেখাব মানে আজি মই নিজে ভাও কৰিছোঁ ভিডিঅ' মেনটো। ঠিক আছে, এতিয়া মই আপোনালোকে দেখাই যাওঁ। এতিয়া আমি ৰাসস্থলী পালোঁ। আপোনালোকে ভিতৰত কি চলিছে দেখাব। এতিয়া মোৰ মেকআপ কৈছে আজি চিকনা হৈ গ'ল। এইখনেই আজি ৰাসৰ এণ্ট্ৰেঞ্চ। দুলীয়াজান আঞ্চলিক ৰাস শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ 2025 চনৰ। আৰু আজি ৰাসৰ মানে যিহেতু দুদিনীয়া কাৰ্যসূচী ৰাসৰ মুখ্য অতিথি হ'ল আমাৰ নীলাক্ষী নেওগ। গতিকে সকলোৱে যাতে ভালকৈ ৰাসখন উপভোগ কৰে তাৰে কামনা ৰাখিলোঁ। চাব পাৰে প্ৰথম সকলো সাংস্কৃতিক অনুষ্ঠানত যিহেতু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে, গতিকে ইয়াতো আমাৰ এনেকৈ কৰা হৈছে। চাব পাৰে সকলোৱে। সকলোৰে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা ভক্তি ভৰা সেৱা আৰু আমি চেষ্টা কৰিছোঁ। এইভাগে কৰিবলৈ যাওঁতে আমাৰ ইতিমধ্যে উপলব্ধ ব্যক্তিয়ে প্ৰকাশ কৰি আৰু যিহেতু আজি 5 নৱেম্বৰ, গতিকে আমি সকলোৱে ডক্টৰ ভূপেন হাজৰিকাদেৱকো আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। গতিকে এফালে জুবিন দাক জনোৱা হৈছে, এফালে ডক্টৰ ভূপেন হাজৰিকাক জনোৱা হৈছে। য়েছ, চলি আছে বোলে আমাৰ কৃষ্ণ। আহিছা চাবলৈ, সকলোৱে উপভোগ কৰিব। সকলোৱে উপভোগ কৰিব লাগে। য়েছ, ৰাস সদায় বচাই দিব লাগে। হয়, কোন আৰু চিঞৰি থাকাটো? তুমি কেলে চিঞৰিছা কেলে? মই ইয়াতে আহিছোঁ ৰাস চাবলৈ। বৰ্তমান লগ পালোঁ আমাৰ লগৰ ঋষিকেশ দাসক। হয় নেকি? কেনেকুৱা লাগিছে লগ পাই? বহুত ভাল লাগিছে। বহুত দিনৰ মূৰত লগ পাইছোঁ। মনটো ভাল লাগিছে, সন্তুষ্ট পাই গৈছোঁ। দিয়ে একলগ কৰি দিয়ে। এইটো চা ফটো পেন। ফটো মাৰিছে। কেমেৰা পাৰ্চন ৰড টেংকৰ সৈতে থৈ দিয়া। কেমেৰা পাৰ্চন ৰড টেংকৰ সৈতে গোটেইজনী ছোৱালীয়া। হেৰিটো কৈ দিয়া
লাগিছে ওলাই? ভাল লাগিছে আজি এবাৰ প্ৰথম বংগবন্ধু কৃষ্ণ সেইবাবে ভাল লাগিছে আৰু গাও বিষাইছে গাটো কিয় বিষাইছে? ড্ৰেছটো বহুত দিনৰ মূৰত ড্ৰেছ পিন্ধিছোঁ মানে বহুত দিন ভাওনা চাওনা কৰা নাইতো কিবা কৰা নি আকৌ? এই কাইজা চাইজা নাই লগা একো তেনেকুৱা অঁ এইফালে এখন ভৰি ভঙা তই কোনখন কৰিব গা? লিগামেণ্ট ছিঙিলে কি ছিগিলে? লিগামেণ্ট বা বিচনাৰ পৰা জঁপিয়াওঁতে সেইটো লেঙুৰা দেই এটা আকৌ এদিন ৰাস্তাত বাইকে খুন্দিয়ালে কাম নাই ইয়াৰ কাম নাই ই এনেই কৃষ্ণ হৈছে আকৌ আঙুলি এটা গ'ল নকৰিলে ইয়াৰ মানে বেমাৰ ধেৰ মানুহটো জীয়াই আছে ভাগ্যৱান বেমাৰী হ'লে নহ'ব তাকেতো যেন তেন মানুহটো জীয়াই আছে এইটো আঙুলি শপতকৈ এতিয়া এইফালে চাওক ৰাস নকৰে বুলি কোৱা ল'ৰাটোৱে আকৌ একদম মুচ চুচ লগাই একদম ৰেডি আৰু ৰাসৰ কাৰণে ই আকৌ লৈছে ধুবুৰী পুতেক এইফালে আকৌ আমাক কুজি বুঢ়ী দেখিছেনে বোলক এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু লাইক এটা কৰিহে যাব দেই কৰি দিয়ক তুমি কুজি ওলাবা নি নাই হোৱা ৰ কুজিয়াই আমাৰ কুজিয়াই নহয় জিম ট্ৰেইনাৰ বাপের শেষ এই শেষ পরিণাম মই মতালিয়ার স্বেচ্ছাচারিতার অন্তিম লীলা এতিয়া ৰাসখন সমাপ্ত হ'ল আৰু এতিয়া সকলোৱে ইয়াত ভাত খাবলৈ বহিছে গতিকে ময়ো ভাতটো খাই লওঁ আৰু আজি ভাত সাজত আছে দাইল ভাত আলু পিটিকা পনীৰ ছোলা সেইবোৰ আছে গতিকে বৰ ভোক লাগিছে মই ভাতকেইটা খাই লওঁ আৰু তাৰপিছত ঘৰলৈ যাওঁ টোপনিও ধৰিছে ভাগৰো লাগিছে দেই সেইটো অভিমন্যু হাই গৈ দে অভিমন্যু ৰাধাৰ ৰূপত এতিয়া ৰাইজ মই পালোহি ঘৰ এতিয়া বাজিছে 3টা গতিকে এটা ভিডিঅ'টো মই সমাপ্ত কৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক এটা কৰি দিব আৰু যিহেতু এইটো এটা সাংস্কৃতিকমূলক ভিডিঅ' যিহেতু অসমীয়াৰ এটা সংস্কৃতি ৰাস হয় গতিকে এই ৰাস ভাগি আমাৰ দুলীয়াজানৰ আঞ্চলিক ৰাস বিহুতলীত যি বিহুতলীত পতা হয় গতিকে আজি সেই ৰাসৰ অন্তিম দুদিন আছিল দুদিনীয়াকৈ কাৰ্যসূচী কৰা হয় আজি শেষ হ'ল আজি দ্বিতীয়টো নিশা শেষ এতিয়া নেক্সট আছে আমাৰ আৰু মানে ইয়াৰ এটা কাৰ্যসূচী আছে যে নাট সামৰণি তেতিয়া আমি তাতে সকলোৱে মিলি আৰু মানে সকলো আৰু মিলি
ভাত সাজ খাওঁ তেনেকুৱা। এতিয়া বৰ্তমান ঘৰত এতিয়া ভাগৰ লাগিছিলে, মই টোপনি যাওঁ আৰু মই এতিয়া গাইজ ভিডিঅ'টো ভালে লাইক কৰি দিব আৰু মোৰ পাৰ্ট শেষ। এতিয়া বহুত দিনলৈ আৰু একো নকৰোঁ চাগে, তেতিয়ালৈকে বাই বাই বাই।